Audio Jungle. নমস্কাৰ সকলোকে পুনৰবাৰ মই প্ৰাৰ্থনাই মোৰ খেলুৱা আৰু শিকু চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি ভিডিঅ'ত আলোচনা কৰিম মিক্সিং লেটাৰ আফটাৰ আৰু বিফৰ লেটাৰৰ বিষয়ে আৰু লগতে প্ৰথম লেটাৰটোৱে আৰম্ভ হোৱা ৱৰ্ডৰ বিষয়ে কেনে ধৰণে আপোনালোকে সহজেই আপোনাৰ শিশুটিক শিকাব পাৰিব তাৰ বিষয়ে আলোচনা কৰিম। আহকচোন ভিডিঅ'টো মাজলৈ আগবাঢ়ো। যেতিয়া শিশুটিয়ে এৰ পৰা জেডৰলৈকে সম্পূৰ্ণকৈ লিখিব পৰা হ'ব তেতিয়া তেওঁলোকৰ এৰ পৰা জেডৰলৈকে সম্পূৰ্ণ কনচেপ্টটো ক্লিয়াৰ হৈছেনে নাই তেওঁলোকে মাজত ধৰি দিলেও ধৰি লোৱা জিটো লিখা কেটো লিখা এনেধৰণে লিখিব দিলেও তেওঁলোকে লিখিব পাৰে নে নোৱাৰে তাক আপুনি কেনেদৰে জানিব। তেতিয়া এইটো জানিব হ'লে আপোনালোকে এনেধৰণে কিছুমান তেওঁলোকক মাজত এটা লেটাৰ লিখি এনেধৰণে লিখিব দিব পাৰে। আমি প্ৰথম মিক্সিং লেটাৰৰ পৰা আৰম্ভ কৰিছোঁ। ধৰি লওক এটো লিখি দিছে এটা লেটাৰ এৰি প্ৰথমতে এনেধৰণে দিব পাৰে আপোনালোকে এ বি চি ডি এনেধৰণে জেডলৈকে আপোনালোকে লিখিবলৈ দিব পাৰে কপি। আৰু নেক্সট আফটাৰ লেটাৰ এনেধৰণে এটা লেটাৰ লিখি এনেধৰণে লিখিব দিব পাৰে। তেতিয়া গম পাব যে শিশুটিয়ে কেপিটেল লেটাৰখিনি সম্পূৰ্ণকৈ লিখিব পৰা হৈছেনে নাই তেওঁলোকে প্ৰত্যেকটো লেটাৰ শিশুটিয়ে চিনি পায় নে নাপায়। এনেধৰণে লিখিবলৈ দিয়াৰ ফলত যেতিয়া লিখিব পাৰিব তেতিয়া গম পাব যে আপোনাৰ শিশুটি সম্পূৰ্ণৰূপে কেপিটেল লেটাৰ শিকি গৈছে। এনেধৰণে ধৰি লওক আমি প্ৰথমতে আগৰটো লিখি দিছোঁ পাছৰটো লিখিব দিছোঁ পাছৰ লেটাৰটো লিখিব দিছোঁ আৰু আমি এনেধৰণে দিব পাৰোঁ আগৰ লেটাৰটো লিখিব নিদি পাছৰটো লিখিব দিব পাৰোঁ। তেওঁলোকে শিশুটিয়ে এনেধৰণে আপোনালোকে বহীত লিখোৱাৰ উপৰিও আপোনালোকে কিছুমান ৱৰ্কশ্বীট বনাই ল'ব পাৰে যাৰ জৰিয়তে শিশুটিয়ে সহজে লিখিবলৈ শিকে আৰু লিখিও ভাল পায়। তেওঁলোকে শিশুটিয়ে লিখি ফূৰ্তি পায় তেতিয়া আপোনালোকৰ অভিভাৱকসকলৰ লিখাবলৈ কষ্ট নহয়। এনেধৰণে লিখালে কি হয় শিশুসকলে মনটো তেওঁলোকে দিব ইচ্ছা নকৰে বা লিখিবলৈ আমনি পায় কাৰণ শিশু হয় তেওঁলোকে খেলা ধূলাৰ প্ৰতিয়ে বা ৰং এনেধৰণৰ বস্তুবোৰ প্ৰতি বেছি আকৰ্ষিত হয়। সেইকাৰণে আপোনালোকে কিছুমান ৱৰ্কশ্বীট ঘৰত বনাই ল'ব পাৰে। এনেধৰণে বনাই আপোনালোকে পেঞ্চিলেদি লিখিব দিব পাৰে। তেতিয়া কাৰণ এবাৰে যে প্ৰেক্টিছ কৰাব সেইটো নহয়। এনেধৰণে যেতিয়া আপোনালোকে পেঞ্চিলেদি লিখিব দিব তেতিয়া আপোনালোকে পাছতো বাৰে বাৰে মোহাৰি দিলে পাছত ব্যৱহাৰ কৰিব পাৰিব। এনেধৰণে সহজভাৱে কিছুমান কালাৰেদি এনেধৰণে মাজত এটা লেটাৰ লিখি জেডলৈকে লিখিব দিব পাৰে। কালাৰ দি লিখিব দিব পাৰে তেতিয়া শিশুটিয়েও কৰি ভাল পাব নিশ্চয়। কিন্তু পেঞ্চিলেদি লিখিব দিলে আপোনালোকে পাছতো এখন ব্যৱহাৰ কৰিব পাৰিব। ধৰি লওক এ বি চি ডি ইয়াত ইটো লিখাই আছে এফ লিখাই আছে। এনেধৰণে মাজৰখিনি জেডৰলৈকে ফিল আপ কৰিব দিব পাৰে। তেতিয়া শিশুটিয়ে কৰিও আনন্দ পালে আৰু এনেধৰণে দিব পাৰে এ বি চিটো দিয়া আছে ডি ই এনেধৰণে যেতিয়া আপোনালোকে ফিল আপ কৰিব দিব আপোনাৰ শিশুটিয়ে চাব খুব সহজতে শিকি গৈছে বা তাৰ মাজৰটো কি হ'ব লিখিব পাৰিছে। আপোনালোকে কোনো ধৰণৰ সমস্যা নোহোৱাকৈ শিকাব পাৰিব আৰু লিখিবলৈও ইচ্ছা কৰিব। নেক্সট আপোনালোকে এনেধৰণে বনাই দিব পাৰে বি ডি এফ
এনেধৰণে আপোনালোকে জেডৰলৈকে বনাই পিনি আপোনাৰ শিশুটিক ফিল আপ কৰিব দিব পাৰে। এতিয়া আহিছোঁ আমি প্ৰথম লেটাৰটোৱে আৰম্ভ হোৱা ৱৰ্ডৰ ফালে, কাৰণ এ ফৰ এপল সেইটোতো প্ৰথম পৰ্যায়ত তেওঁলোকক পঢ়িবৰ কাৰণে শিকোৱা হয়েই, কিন্তু প্ৰকৃততে যে এ ফৰ এপল, বি ফৰ বল এনেধৰণে যে আমি শিকাওঁ যে কোনটো লেটাৰ দি যে আৰম্ভ হয় সেই কথাটো শিশুটিয়ে জানে নে নাজানে জানিবৰ কাৰণে আপোনালোকে এনেধৰণে কিছুমান পিকচাৰ আঁকি দিব পাৰে। আঁকি পিনি যে এইটো কি হয়, মানে প্ৰকৃততে কি হয় এইটো জানে নে নাজানে শিশুটিয়ে ইয়াত লেটাৰটো কি হ'ব, প্ৰথম লেটাৰটো বক্সটোত লিখিব দিব পাৰে। ধৰি লওক এ ফৰ এৰোপ্লেন, ইয়াত প্ৰথমতে কি হৈছে এ লেটাৰটো আহিছে, ইয়াত এ ফৰ কি হ'ব, এইটো এখন কি হয় ফাৰ্ষ্টতে আপোনালোকে সুধিব পাৰে, তেতিয়া শিশুটিয়ে ক'ব যে এখন এৰোপ্লেন। গতিকেলৈ এতিয়া কি হ'ব এ ফৰ এৰোপ্লেন। এতিয়া ইয়াত ফাৰ্ষ্ট লেটাৰটো কি হ'ব এ ফৰ এৰোপ্লেন এনেধৰণে লিখিব দিব পাৰে। বি ফৰ বাৰ্ড, এনেধৰণে জেডৰলৈকে আপোনালোকে পিকচাৰবোৰ আঁকি ফিল আপ কৰিব দিব পাৰে। তেতিয়া কি হয়, মানে ফাৰ্ষ্ট লেটাৰটোৱে আৰম্ভ হোৱা ৱৰ্ডবোৰ শিকাত শিশুটিৰ সহায় হ'ব, সহজেই মনত ৰ'ব। তো এনেধৰণে প্ৰথমতে পিকচাৰটো কি হয় সুধিব আপোনালোকে, যে এইটো কি হয় এপল হয়, এপলটো কি ফৰ এপল হয় এনেধৰণে আপোনালোকে সুধিব পাৰে, যে শিশুটিয়ে তেতিয়া ক'বই, কাৰণ পঢ়িবতো জানেই তেওঁলোকে আৰু পিকচাৰটোতো চিনি পায়েই, গতিকেলৈ সহজেই ক'ব পাৰিব যে এ ফৰ এপল। তাৰ পাছত আপোনালোকে শিশুটিক ইয়াত ফিল আপ কৰিব দিব, যে ইয়াত লিখা তুমি কি হ'ব এ ফৰ এপল। এনেধৰণে বি ফৰ বল, প্ৰথমতে আপোনালোকে সুধিব শিশুটিক, যেতিয়া শিশুটিয়ে উত্তৰ দিব তাৰ পাছত ইয়াত লিখিবলৈ দিব ফাৰ্ষ্ট লেটাৰটো, চি ফৰ কেপ। ডি ফৰ তো কি হয় ফাৰ্ষ্টতে সুধিব যে ডগ, ফাৰ্ষ্ট লেটাৰটো কি হ'ব নহ'লে ডি। কি হয় এলিফেণ্টৰ ফাৰ্ষ্ট লেটাৰটো হ'ল ই। তো কি হয় ফিছৰ ফাৰ্ষ্ট লেটাৰটো হ'ব এফ। এনেধৰণে ৱৰ্ডবোৰ আপোনালোকে সহজেই শিকাব পাৰিব। জেডৰলৈকে এনেধৰণে আপোনালোকে পিকচাৰবোৰ আঁকি শিশুটিক ফিল আপ কৰিবলৈ দিব। নেক্সট, যেতিয়া আপোনালোকে এইটোতো এটা ৱৰ্ডৰ আপোনালোকে শিকালে ফাৰ্ষ্ট লেটাৰে আৰম্ভ হোৱা, নেক্সট দুটা তাতকৈ বেছিও জানিব লাগিব। সেইটো কাৰণে কি কৰিব পাৰে, দুইটা চাইডে আপোনালোকে পিকচাৰবোৰ মানে বেলেগ বেলেগ এনেকৈ আঁকি দিব পাৰে খেলি মেলিকৈ, যাতে শিশুটিয়ে সেইটো বাছি মেলি মিলাব পাৰে যে এ ফৰ ইয়াত কি হ'ব পাৰে, কি ৱৰ্ডছ হ'ব পাৰে। এ ফৰ এপল এণ্ড এৰোপ্লেন, এইটোতো সহজে জানেই শিশুটিয়ে, গতিকেলৈ এনেধৰণে মিলাব দিব পাৰে কালাৰেদি। এ ফৰ এপল, এ ফৰ এণ্ড, এ ফৰ এৰোপ্লেন, এনেধৰণে শিশুটিক কালাৰেদি মিলাব দিব পাৰে। তেতিয়া কৰিও ভাল পালে, লগতে তিনিটা ৱৰ্ডছ সহজে শিকিও গ'ল। নেক্সট, বি ফৰ বল, বি ফৰ বেট, এনেদৰে চি ফৰ কেট, চি ফৰ কাপ, চি ফৰ car, D for আপোনালোকে ফাৰ্ষ্টতে শিশুটিক সুধি ল'ব যে ডি ফৰ কি হয়, ইয়াত কি জানা যে ডি ফৰ থকা, তেতিয়াতো ডগটোতো চিনি পাবই সহজে, জানিবই ডি ফৰ ডগ। তেতিয়া এনেধৰণে
মিলিবলৈ দিব আৰু এইটো সাইডে কি আছে D for duck এনেদৰে আপোনাৰ হিকুটি মিলাব দিব পাৰে E for elephant E for egg এনেধৰণে আপোনালোকে যেতিয়া হিকুটি শিকাব ওয়াৰ্ডছবোৰ তেতিয়া চাব আপোনাৰ হিকুটিয়ে সহজতে শিকি গৈছে নে কি হয় আমি সদায় এটা কথা চাব লাগে যে হিকুটিক যাতে কোনো ধৰণৰ আমি মানসিক প্ৰেছাৰ নিদিয়াকে যাতে ফুৰ্তিকে হাঁহি হাঁহি তেওঁলোকক কালাৰৰ সৈতে এনেধৰণে আমি সহজভাৱে যিকোনো বস্তু শিকাব পাৰোঁ যেতিয়া হিকুটিক আপুনি এইবোৰ সহজতে ঘৰত শিকাব তেতিয়া স্কুলতো কোনো ধৰণৰ অসুবিধা নোহোৱাকে আপোনাৰ হিকুটি এডজাষ্ট হৈ যাব আৰু পাছত এটো অভ্যাসত পৰিণত হৈ যাব তেতিয়া নিজে নিজে প্ৰত্যেকটো বস্তু শিকাৰ প্ৰতি আগ্ৰহী হ'ব আশা কৰিছো আপোনালোকে আমাৰ ভিডিওটো চাই ভাল পালে এনে ধৰণৰ ভিডিও আগলৈ পাই থাকিবলৈ যিসকলে আমাৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰিব আৰু লগতে বেল আইকনটো ক্লিক কৰিব তেতিয়াহে আপোনালোকে আমাৰ আহিবলগীয়া নতুন ভিডিওবোৰ নটিফিকেশন পাব আজিলৈ আহিছো আকৌ এটা নতুন ভিডিওৰ সৈতে পুনৰ লগ পাম